BPFৰ নিজৰ ভুলৰ কাৰণে লাহে লাহেকৈ জনপ্ৰিয়তাই হওক বা তেখেতসকলৰ শক্তিয়ে হওক এইটো কমি গৈছে আৰু এই নিৰ্বাচনত পিছত আৰু BPF নাথাকে আৰু এই নিৰ্বাচনত BPFে ছিংগল ডিজিটত আহিব দলৰ মানুহৰ লগত ৰাইজৰ লগত তেখেতে কোনো সম্পৰ্ক ৰাখিব পৰা নাই আৰু 5টা বছৰত ইভেন এছেম্বলিটো আহিব পৰা নাই তেখেতৰ ঘৰৰ পৰা 3-4 কিলোমিটাৰ দূৰত এছেম্বলি আছে জাষ্ট গাড়ীত উঠি এছেম্বলিত আহিব লাগে ৰাইজৰ কথা ইয়াতে পাতিব লাগে 5 বছৰ এছেম্বলিত একবাৰো নাহিল আৰু হিটো বড়োলেণ্ড ৰাইজে চাই আছে প্ৰত্যেকটো আমাৰ এছেম্বলি টিভিত ওলাই টিভিত সদায় চাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নাই প্ৰত্যেকবাৰতে নাই এতিয়া ৰাইজে সিদ্ধান্ত লৈ লৈছে যি মানুহ এছেম্বলিতে নাহে তাৰ আৰু সি কি লিডাৰ হ'ব পাৰিব গতিকে এইবাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক বড়োলেণ্ডৰ সকলো ডিষ্ট্ৰিক্টতে ৰিজেক্ট কৰিছে আৰু বিশেষকৈ কোকৰাঝাৰবাসী ৰাইজে তেখেতক ৰিজেক্ট কৰিছে এইটো নিশ্চিত হ'ল আজি আমাৰ নিৰ্বাচন প্ৰক্ৰিয়া লাষ্ট এটা প্ৰক্ৰিয়া আছে উইথড্ৰল কৰা তো এই প্ৰক্ৰিয়া শেষ হোৱাৰ লগে লগে অহাকালিৰ পৰা ভালকৈ আমাৰ ফৰ্মেল যিটো আমাৰ কেম্পিং এইটো আৰম্ভ হ'ব আৰু অহাকালি আমাৰ 40,000 পৰা 50,000 এটা জনসমাগমেৰে আমি মচলপুৰৰ পৰা আমাৰ কেম্পিং আমি আৰম্ভ কৰিম আৰু এতিয়ালৈকে আমি যিমানখিনি মেল মিটিং কৰিলোঁ আমাৰ সমষ্টিবিলাক ঘূৰিলোঁ যে জানুৱাৰী মাহত যিটো কাম আমি আৰম্ভ কৰিছিলোঁ ইয়াৰ ফল এতিয়া ধৰিছে আমাৰ 40টা সমষ্টিৰ ভিতৰত এনেকুৱা এটা সমষ্টি নাই য'ত আমাৰ 6-7 হাজাৰ পৰিয়াল নাই এনেকুৱা আমাৰ সমষ্টি আছে য'ত প্ৰত্যেকটো সমষ্টিত 7 হাজাৰতকৈ বেছি পৰিয়াল হৈ গৈছে আৰু ক'ৰবাত 15 হাজাৰলৈকে পৰিয়াল আছে গতিকে এইবেলি আহি থকা যিটো নিৰ্বাচন এই নিৰ্বাচনত UPPL দলে একক সংখ্যা গৰিষ্ঠ লৈ চৰকাৰ বনাব সেইটো নিশ্চিত হৈ গ'ল যুঁজটো নাই যুঁজটো বেলেগকৈ যুঁজ কৰি থাকিব আমি মাজেদি ওলাই যাম BPFৰ নিজৰ ভুলৰ কাৰণে লাহে লাহেকৈ জনপ্ৰিয়তাই হওক বা তেখেতসকলৰ শক্তিয়ে হওক এইটো কমি গৈছে আৰু এই নিৰ্বাচনত পিছত আৰু BPF নাথাকে আৰু এই নিৰ্বাচনত BPFে ছিংগল ডিজিটত আহিব ইয়াৰ ভুলটো হৈছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যি এটা একানৈকত্ববাদ নিজৰ দলৰ মানুহৰ লগত ৰাইজৰ লগত তেখেতে কোনো সম্পৰ্ক ৰাখিব পৰা নাই আৰু 5টা বছৰত ইভেন এছেম্বলিটো আহিব পৰা নাই তেখেতৰ ঘৰৰ পৰা 3-4 কিলোমিটাৰ দূৰত এছেম্বলি আছে জাষ্ট গাড়ীত উঠি এছেম্বলিত আহিব লাগে ৰাইজৰ কথা ইয়াতে পাতিব লাগে 5 বছৰ এছেম্বলিত একবাৰো নাহিল আৰু হিটো বড়োলেণ্ড ৰাইজে চাই আছে প্ৰত্যেকটো আমাৰ এছেম্বলি টিভিত ওলাই টিভিত সদায় চাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নাই প্ৰত্যেকবাৰতে নাই এতিয়া ৰাইজে সিদ্ধান্ত লৈ লৈছে যি মানুহ এছেম্বলিতে নাহে তাৰ আৰু সি কি লিডাৰ হ'ব পাৰিব গতিকে এইবাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক বড়োলেণ্ডৰ সকলো ডিষ্ট্ৰিক্টতে ৰিজেক্ট কৰিছে আৰু বিশেষকৈ কোকৰাঝাৰবাসী ৰাইজে তেখেতক ৰিজেক্ট কৰিছে এইটো নিশ্চিত হ'ল কংগ্ৰেছে এইবাৰ খাতা খুলিব পাৰিবনে নাই মইতো দেখা নাই তেনেকুৱা এটা পৰিৱেশ নতুন দল হয় তো তেখেতসকলে কুচকাৱাজ আৰম্ভ কৰিছে কিন্তু কোনোবা এটা সমষ্টি তেখেতসকলে পাব মইতো দেখা নাই Thank you.